এদিন ৰাজা বিক্ৰমাদিত্য পূৰ্বৰ দৰে বেতালক কান্ধত লৈ শ্মশানলৈ গ'ল। বেতাল বিক্ৰমৰ কান্ধত উঠি নিজৰ কাহিনী বৰ্ণনা আৰম্ভ কৰিলে আৰু কৈ গ'ল, বিক্ৰম, মোৰ কাহিনী শুনা। যদি তই উত্তৰ দিব নোৱাৰ তেন্তে মই তোৰ লগত থাকিম, কিন্তু যদি তই সঠিক উত্তৰ দিছ তেন্তে মই আকৌ শ্মশানলৈ ঘূৰি যাম। এইবাৰ মোৰ কাহিনী সাৱধানে শুন। বেতালে ক'বলৈ ধৰিলে, এখন ৰাজ্যত এজন বয়োজ্যেষ্ঠ আৰু ন্যায়পৰায়ণ ৰজা আছিল। তেওঁ 2 পুত্ৰ আছিল, জ্যেষ্ঠ আৰু কনিষ্ঠ। ৰজাই 2 পুত্ৰক একে সদায় সৈতে লালন পালন কৰিছিল। কিন্তু তেওঁৰ মৃত্যুৰ সময়ত ৰজাই আকৌ জীৱিত থাকোঁতেই নিজৰ জ্যেষ্ঠ পুত্ৰক ৰাজ্যৰ ৰজা হিচাপে ঘোষণা কৰিছিল। ৰজাৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্ৰই সৎভাৱে ৰাজ্য শাসন কৰিছিল, কিন্তু কনিষ্ঠ পুত্ৰৰ মনত অৱশ্য আপোন ভাতৃৰ ওপৰত হিংসা আৰু ক্ষমতাৰ লোভ জন্মিছিল। এদিন তেওঁ তেওঁৰ ভায়েকক ক'লে, মই এই ৰাজসিংহাসনত বহিবলৈ অধিক যোগ্য, কাৰণ মই অধিক বিচক্ষণ আৰু যোগ্য। কিন্তু জ্যেষ্ঠ ভাতৃয়ে মাত্ৰ মুঠে হাঁহি দিলে আৰু ক'লে, পিতাই মোক ৰজা হিচাপে নিৰ্বাচন কৰি গৈছে আৰু মই পিতাৰ কথাক সন্মান কৰোঁ। এই কথাই কনিষ্ঠ পুত্ৰৰ মনত অধিক হিংসা জন্মিল। তাই একদিন ক্ষমতাৰ লোভতে নিজৰ ভাতৃক হত্যা কৰি সিংহাসনত বহিল। কিন্তু কিছু বছৰ পাছত সেই ৰাজ্যত দুৰ্ভিক্ষ, অপ্ৰাচুৰ্য আৰু সংঘাত আৰম্ভ হ'ল। তেতিয়া কনিষ্ঠ ভাতৃ সতৰ্ক হ'ল আৰু সপোনত দেখিলে তেওঁ নিজৰ কৃত্যৰ বাবে কৰ্মৰ ফল ভুগি আছে। এইবাৰ বেতালে প্ৰশ্ন কৰিলে, বিক্ৰম, কওঁতো, এই ধৰণৰ অপৰাধ কৰাৰ ফলত কি সাজা পোৱা উচিত আছিল? কনিষ্ঠ ভাতৃয়ে, আৰু এই অপৰাধৰ বাবে সঁচা ন্যায় কেনেকৈ বাস্তৱায়িত হ'ব পাৰিছিল? বিক্ৰম চিন্তা কৰি ক'লে, কনিষ্ঠ ভাতৃয়ে নিজৰ সত্তাৰ ওপৰত ভাতৃৰ ওপৰত কৃতঘাতকৰ বাবে কঠোৰ শাস্তি পাব লাগিব। তেওঁক বন্দী কৰি ৰাজসিংহাসনৰ পৰা আঁতৰাই থ'ব লাগে। পিতাৰ আৰ্হিত জ্যেষ্ঠ পুত্ৰ ন্যায় আৰু সন্ধানক মান্য কৰাই ন্যায়ৰ সন্মত হ'ল। বিক্ৰমৰ এই উত্তৰ শুনি বেতালে মিচিকীয়া হাঁহি মাৰি ক'লে, তই ঠিকেই ক'লি বিক্ৰম, কিন্তু যিহেতু তই ঠিক উত্তৰ দিলি তেন্তে মই আকৌ উভতি যাম। এই বুলি বেতালে আকৌ উৰি গ'ল আৰু বিক্ৰম আকৌ নতুন এটি চেলেঞ্জৰ বাবে সাজু হ'ল।